ভাত খালে সঁচাকৈ শকত হয় নেকি? জানি লওক ইয়াক লৈ মানুহৰ মাজত থকা ভুল ধাৰণাসমূহ। বহু লোকে ভাবে যে ৰাতি ভাত খাব নালাগে, আনকি ভাত খালে অধিক শকত হৈ পৰে। জানি লওক ইয়াৰ অন্তৰালত থকা সঁচা কথাখিনি। আমি সকলোৱে ভাত খাওঁ। দিনটো যিমানেই যি নাখাওঁ কিয় ভাতকেইটা হ'লেহে গহীন গহীন লাগে। আৰু পিছত কিছু পৰিমাণে ওজন বাঢ়িলে সকলোৱে ভাতকেইটাকে জগৰীয়া কৰে। পিছে ভাত খালে মানুহ সঁচাকৈ শকত হয় জানো? আপুনি সঁচাকৈ ভাবেনে যে ভাত খালে মানুহৰ ওজন বৃদ্ধি হ'ব পাৰে বা চৰ্বি বাঢ়ে? বহু লোকে ভাবে যে ৰাতি ভাত খাব নালাগে, আনকি ভাত খালে অধিক শকত হৈ পৰে। জানি লওক ইয়াৰ অন্তৰালত থকা সঁচা কথাখিনি। নিশা ভাত খালে ওজন বঢ়াৰ চিন্তা। চাউল আটাইতকৈ সোনকালে হজম হয়। ৰাতি যদি আপুনি খিচুৰি বা দালি ভাত খাইছে তেন্তে ইয়াৰ পৰা আপোনাৰ শৰীৰে লাভ কৰিছে এমিনো এচিড। অৱশ্যে এনে খাদ্যত যথেষ্ট পৰিমাণৰ প্ৰটিন আৰু ভাল চৰ্বি থাকে, যি ওজন হ্ৰাসৰ বাবে উপকাৰী। এনে পৰিস্থিতিত যদি আপুনি ৰাতিৰ আহাৰত এনেধৰণৰ খাদ্য খায় তেন্তে মনত ৰাখিব যে ভাত খোৱা আৰু খোৱাৰ মাজত কমেও 2 ঘণ্টা যেন ব্যৱধান থাকে। কিন্তু নিশা সদায় কমকৈ ভাত খাব লাগে। বহু লোকে ভাবে যে ভাতত গ্লুটেন থাকে, পিছে প্ৰকৃততে সেয়া সঁচা নহয়। চাউল সদায় গ্লুটেন ফ্ৰী থাকে। বহু লোকে ভাত খাই ইমানেই ভাল পায় যে প্ৰতি সাঁজতে ভাত খায়েই। এনে পৰিস্থিতিত নিজৰ খোৱাৰ পেটাৰ্ণটোৰ ওপৰত মনোযোগ দিয়া উচিত। যদি নিজৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছে তেন্তে খোৱাৰ এটা পেটাৰ্ণ থকা দৰকাৰ। নিউজ ডেস্ক, STV নিউজ আছাম।